সকলোকে নমস্কাৰ স্বাগতম জনাইছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি ইলেকশ্যন 2024 আৰু সেইদিনা আছিলে 3 তাৰিখ অক্টোবৰ আৰু ভিডিঅ'খিনি মই কৈ থৈছিলোঁ দিম বুলি কিন্তু মানে সময় মানে এলাহৰ জহতে আচলতে দিব পৰা নাছিলোঁ তথাপিও আজি আগবঢ়াই দিলোঁ আপোনালোকৰ ইলেকশ্যনৰ ভিডিঅ'টি আৰু সেইদিনা বহুত বেছি বৰষুণো দিছিলে তথাপিও বৰষুণকো নিছে আমি কামবিলাক কৰি আছিলোঁ 2টা বজালৈকে আচলতে ইলেকশ্যনৰ মানে ভোটৰ সময় আছিলে গতিকে আমি 2টা বজাত থাকিলোঁ আৰু ইয়াৰ কাৰ্ড পিলালোঁ লগৰ 3টা যিহেতু আছিলে আমাৰ ডিপাৰ্টমেণ্টৰে আৰু এইখিনি কৰি পেলাই মই সোনকালে সাজা হ'ব লাগে বৰষুণ যাকো বহুত বেছিকৈ আহিলে এটি বুঢ়ী হ'লেও মুঠতে আছোঁ আৰু মানুহ আচলতে টাইম 2টা বজালৈকে আচলতে বহুত হৈয়ে আছিলে মানুহ আহি আছিলে আৰু তাৰপাছতে সকলোখিনি হোৱাৰ পাছতে আমি ৰলোহি কাউণ্টিং কৰাৰ সময়ত এয়া দেখিছে এই অৱস্থা বৰষুণ এতিয়াও দিছিলে আৰু এয়া ৰিজাল্ট দিলে আমাৰ GS আমাৰ ডিপাৰ্টমেণ্টৰ ডেনিছ মিলি হয় লগতে আৰু 2টা পদত আমাৰ ডিপাৰ্টমেণ্টৰ জিকিলে এইবাৰ ইলেকশ্যনটো আমালোকে সুকীয়া আছিলে নিজৰ যিহেতু আমি ইয়াত লাগি ভাগি আছিলোঁ গতিকে এইখিনি সময়খিনি বহুত ধুনীয়া স্মৃতি ডিব্ৰুগড় ইউনিভাৰ্চিটি